হাই গাইস একটা ডাইরেক্ট একটা উকিয়া মধ্যে একদম হেৰি দেখা দিছে। আমি এতিয়া যাওঁ মেঘালয়। নাত বাৰু কোনে মেঘালয় লৈ যায়, কিন্তু আমি নাওতে যাওঁ। যাওঁতে নাওখনত ফুটা এটা ওলালে, কিন্তু যাম বুলি কৈছোঁ যেতিয়া সকলো বাধা নেওচি যামেই। ইহঁতে কিবা এটা কৈ আছিলে, আপোনালোকে নুশুনিলে লং ভিডিঅ'টোত চাই ল'ব। লং ভিডিঅ'টো এবাৰ আপলোড কৰিছিলোঁ, কিন্তু কি হ'ব কপিৰাইট হৈ যোৱাৰ বাবে মই ডিলিট কৰি দিলোঁ। কাৰণ বেকগ্ৰাউণ্ড মিউজিক আছিলে ন, আৰু পৰিৱেশটো দেখিছেনে কিমান ধুনীয়া। এনেকৈ যায় আমি পালোগৈ মেঘালয়। আৰু ইহঁতে ভয়তে আহোঁ নাহোঁ কৈ অৱশেষত সকলো বাধা নেওচি গ'লোৱে নহয়। মইতো বহুত এক্সাইটেড হৈছিলোঁ। গৈ মেঘালয় ৱাটাৰফল পাই গ'লোগৈ। আৰু গোটেই ভিডিঅ'টো আপোনালোকে মোৰ লং ভিডিঅ'টোত চাই ল'ব। আৰু আপোনালোকে দেখিছে এই নদীখনত মাটিয়ে দেখা পায়। আৰু লাষ্টত খাই বৈ লৈ সেই ঘৰমুৱা হ'লোঁ। ঘৰমুৱা হওঁতে গোটেইবোৰ ফ্ৰেণ্ডছবোৰ কি ডেন্স, লাষ্টত মেমেও আমাৰ লগত ডেন্স কৰিছে। ফুল ভিডিঅ'টো ইউটিউবত চাব। এতিয়ালৈ বাই।